নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বৰ্তমান অসমত বহুত বেয়া পৰিস্থিতি, বানপানী আৰু কৰোনাইটো সন্ত্ৰাস পেলাই আছে আজি 6 মাহ ধৰি। কিন্তু বানপানীটো বানপানীৰ কাৰণে বহুত মানুহৰ পৰিস্থিতি বেয়া হৈ গৈছে, ঘৰ দুৱাৰ ভাঙিছে। বৰ্তমান বহুত বেয়া পৰিস্থিতি অসমত। কিন্তু তাৰ হৈ আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ কেইজনমানে ক'ত কেনেকৈ কি সাহায্য আগবঢ়ালে বলক আমি চাওঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ জনপ্ৰিয় ইউটিউবাৰসকলে ক'ত কেনেকৈ কিমান কি আগবঢ়ালে বলক চাওঁ আৰু শুনক। মোক যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, প্লিজ লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব। জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা, তেখেতৰ ছাবস্ক্ৰাইবাৰ আছে মোটামুটি 8 লাখ আৰু তেখেতে আমাৰ বান সাহায্যৰ হিচাপে 50 মিনিট লাইভ আহি তেখেতে আগবঢ়াইছে, মই কৈ আছোঁ। আৰু দ্বিতীয়তে আছে মিষ্টাৰ.ৰাজা, তেখেতৰ আছে 4,17,000। তেখেতে লাইভ আহি ইউটিউবত লাইভ আহি কিমান কি আগবঢ়ালে সেইখিনিও কৈ আছোঁ। তাৰপিছতে আছে আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশ চেত্ৰী, তেখেতে কিমান আগবঢ়াইছে এইটো কৈ আছোঁ আমি। ডিম্পু বৰুৱাই আগবঢ়াইছে, তেখেতে 50 মিনিট লাইভ আহি আগবঢ়াইছে 43,000 টকা আৰু তেখেতৰ পৰা দি মোটামুটি 45,000 টকা তেখেতে বানপানীত আগবঢ়াইছে। ঠিক তেনেদৰে জনপ্ৰিয় ৰ'ষ্টিং চেনেল মিষ্টাৰ.ৰাজাই আগবঢ়াইছে, তেখেতে লাইভ আহি মোটামুটি তেখেতে আগবঢ়াইছে 12,800 টকা আৰু তেখেতৰ পৰা দি মোটামুটি 15,000 টকা বান সাহায্যত আগবঢ়াইছে। ঠিক তেনেদৰে আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশ চেত্ৰীয়ে আগবঢ়াইছে 80 ঘৰ মানুহক খাদ্যৰ যোগান ধৰিছে বিকাশ চেত্ৰীয়ে। ধন্যবাদ, এনেকুৱা ইউটিউবাৰলৈ মই ধন্যবাদ জনাইছোঁ আৰু চেলুট কৰিছোঁ মই তেখেতসকলক। আৰু যাতে আমাৰ অসমত বহুতো ডাঙৰ ইউটিউবাৰ আছে, তেখেতে যাতে এওঁলোকৰ দৰে আগবাঢ়ি ওলাই আহে আৰু বান সাহায্যত ফচি থকা মানুহবিলাকক, বানত ফচি থকা মানুহক যাতে সহায় সহযোগিতা আগবঢ়ায়। ঠিক শুনামতে আজি